ৰূপক দাস আৰু তেখেতে এক প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু সেই প্ৰতিবেদন আপোনালোকৰ বাবে আগবঢ়াইছো। সমাগত পোহৰৰ উৎসৱ দীপাৱলী আৰু এই দীপাৱলী আহিলেই ব্যস্ততা বাঢ়ে মৃৎশিল্পীসকলৰ। আজি আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ কাৰ্বি আংলং জিলাৰ মৃৎশিল্পীসকলৰ ব্যস্ততা। ভিডিঅ' জাৰ্নেলিষ্ট কমিটি আপোনালোকক দেখুৱাব কাৰ্বি পাহাৰত কিদৰে ব্যস্ততা হৈ আছে মৃৎশিল্পীসকলৰ। মৃৎশিল্পীসকলে কিদৰে নিৰ্মাণ কৰে দীপাৱলীৰ বাবে আপোনাৰ মূল পদূলি উজ্বলাবলৈ এই চাকিসমূহ। আচলতে সমগ্ৰ বজাৰ যি সময়ত চীনা সামগ্ৰীয়ে ভৰি পৰে সেই সময়ত এইসকল মৃৎশিল্পীয়ে এক তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰে চীনা সামগ্ৰীসমূহৰ প্ৰতি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আমি আপোনালোকক দেখুৱাইছোঁ কাৰ্বি আংলং জিলাৰ মৃৎশিল্পীসকলৰ ব্যস্ততা। এই সমগ্ৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি আগবাঢ়ি যাম। আৰু ইয়াৰ লগে লগে